মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ দশম শ্ৰেণীৰ চেপ্টাৰ 9 জেনেৰেল ছায়েন্সৰ বংশগতি আৰু ক্ৰমবিকাশৰ কিছুমান MCQ লৈ আহিছোঁ। আৰু তোমালোকে বাকীবিলাক চেপ্টাৰো যদি MCQ পাব বিচৰা তেন্তে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, লিংক ক্লিক কৰি চাই ল'ব পাৰা। ব'লা আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন চোৱা, যিবোৰ অংগৰ উৎপত্তি বেলেগ কিন্তু দেখাত একে আৰু একেই কাৰ্য সম্পন্ন কৰে সেইবোৰ হ'ল। যিবোৰ অংগৰ উৎপত্তি বেলেগ কিন্তু দেখাত একেই আৰু একেই কাৰ্য সম্পন্ন কৰে সেইবোৰ হ'ল সমহস্ত, সমবৃত্তি, নিকটৱৰ্তী, ওপৰৰ এটা নহয়। 4টা অপশ্যন দিছে, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব সমবৃত্তি। 2 নম্বৰ প্ৰশ্ন চোৱা, মানুহৰ উৎপত্তি হৈছিল এছিয়াত, আফ্ৰিকাত, অষ্ট্ৰেলিয়াত, ইউৰোপত। 4টা অপশ্যন দিছে, এতিয়া ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধটো হ'ব আফ্ৰিকাত। বি অপশ্যনটো শুদ্ধ হ'ব। নেক্সট কুৱেশ্যন চোৱা। নেক্সট কুৱেশ্যন 3 নম্বৰ দিছে, জীৱৰ ক্ৰমবিকাশ প্ৰক্ৰিয়াত যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা প্ৰজাতিৰ ফলত পৰিৱৰ্তন ঘটি নতুন চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ বিভিন্ন কাৰকৰ প্ৰভাৱৰ ফলত পৰিৱৰ্তন ঘটি নতুন চাৰিত্ৰিক বৈশিষ্ট্যসম্পন্ন জীৱৰ উদ্ভৱ হয়। ইয়াত 4টা অপশ্যন দিছে, প্ৰজাতিকৰণ, ক্ৰমবিকাশ, বংশানুক্ৰম আৰু বিভিন্নতা। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ, প্ৰজাতিকৰণ। নেক্সট কুৱেশ্যন চোৱা। 4 নম্বৰ কি দিছে চোৱা, তলৰ কোনটো জীৱৰ আনুবংশিক পদাৰ্থ? DNA, প্ৰটিন, ক্ৰমজম, কাৰ্বহাইড্ৰেট। ইয়াৰ শুদ্ধ অপশ্যন হ'ব এটো, DNA। 5 নম্বৰ প্ৰশ্ন চোৱা, কোনটো প্ৰক্ৰিয়াত জিনীয় বিনিময় ঘটে? যৌন প্ৰজনন, মুকুলোদ্গম, অযৌন প্ৰজনন, অংগজ প্ৰজনন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ, শুদ্ধ অপশ্যনটো এ হ'ব, যৌন প্ৰজনন। নেক্সট কুৱেশ্যন চোৱা। 6 নম্বৰ চোৱা, এটা পুৰুষ শিশু নিৰ্ণয় কৰিব পাৰি ড্ৰেছৰ দ্বাৰা। তলত দিছে, এটো দিছে যোজন কোষত থকা Y ক্ৰমজম কিবা কাৰণত, বিটো দিছে কিবা কাৰণত শিশুটো পুৰুষ হ'ব পাৰে, চিটো দিছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ, যোজন কোষত থকা Y ক্ৰমজম। নেক্সট কুৱেশ্যন চোৱা। সমহস্ত অংগৰ এটা উদাহৰণ সুধিছে। তলত দিছে, এটো আমাৰ বাহু আৰু কুকুৰৰ আগঠেং, বিটো দিছে আমাৰ দাঁত আৰু হাতীৰ দাঁত, চিটো দিছে আলু আৰু ঘাঁহৰ ধাৱক কাণ্ড, ডিটো দিছে ওপৰৰ আটাইকেইটা। ইয়াৰ শুদ্ধ অপশ্যনটো কোনটো হ'ব? শুদ্ধ অপশ্যনটো হ'ব ওপৰৰ আটাইকেইটাই সমহস্ত অংগৰ উদাহৰণ। অ'কে, নেক্সট চোৱা। 8 নম্বৰ কি দিছে চোৱা, বিৱৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত? এজন চীনা স্কুলীয়া ছাত্ৰ, এ, বিটো দিছে এটা চিম্পাঞ্জী, চিটো দিছে এটা মকৰা, ডিটো দিছে এটা বেক্টেৰিয়া। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ, এজন চীনা স্কুলীয়া ছাত্ৰ বিৱৰ্তনৰ লগত সাধাৰণভাৱে জড়িত। নেক্সট কুৱেশ্যন চোৱা। নেক্সট 9 নম্বৰ কুৱেশ্যনটো অলপ দীঘলীয়া চোৱা। মেণ্ডেলৰ পৰীক্ষাৰ মতে মটৰমাহ ওখ গছৰ সৈতে বেঙুনীয়া ফুল আৰু চাপৰ গছৰ সৈতে বগা ফুল, এই দুইজোপাৰ মাজত সংকৰণ ঘটোৱা হ'ল। উৎপাদিত গছবোৰৰ বেঙুনীয়া ফুল হ'ল যদিও আধা সংখ্যক মটৰমাহ গছ চাপৰ হ'ল। ইয়াৰ অভ্যাসত পৈতৃক পুৰুষৰ মটৰমাহজোপাৰ তলৰ কোনটো জিনীয় সংযুক্তি বৰ্ণনা কৰিব পৰা হ'ব? ইয়াত চোৱা, 4টা অপশ্যন দিছে, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চি, তোমালোকে লিখি ল'বা, চিটো শুদ্ধ অপশ্যন। 10 নম্বৰ প্ৰশ্নটো চোৱা, কি সুধিছে, যদি মটৰমাহৰ ওখ উদ্ভিদ টি বৰফলা আৰু চাপৰ উদ্ভিদ সৰুফলা টি অৰ্থাৎ স্মল লেটাৰ মাজত সংকৰণ ঘটোৱা হয়, তেনেহ'লে প্ৰথম অপত্যজনু F1ত সৃষ্টি হোৱা উদ্ভিদসমূহ ওখ হয়। এতিয়া দিছে এ, বি, চি, ডি 4টা অপশ্যন দিছে, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এটো হ'ব, ওখ চৰিত্ৰটো অপ্ৰভাৱী চৰিত্ৰ হ'ব। অ'কে।